Welcome to my YouTube channel Confidential Mathematics. Hello viewers. আজি মই দশম শ্ৰেণীৰ গণিতৰ অতি গুৰুত্বপূৰ্ণ এটা লেসন দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ হেতু আলোচনা কৰিম। এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ প্ৰতিটো ফাইনাল এক্সামত এই লেসনটোৰ পৰা 8 পৰা 9 মাৰ্ক আহে। গতিকে এই লেসনৰ প্ৰতিটো ভিডিঅ' স্কিপ নকৰাকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবা আৰু এই ভিডিঅ'কেইটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যাতে প্ৰতিটো ভিডিঅ' মই আপলোড কৰা প্ৰতিটো ভিডিঅ' যাতে পোৱা তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থবা। বলা এতিয়া আমি আৰম্ভ কৰো। অনুশীলনী 3.2 ৰ পৰা মই আৰম্ভ কৰিছো এইখন ভিডিঅ'ত। কি আছে প্ৰথম কোৱেশ্চনটো, তলৰ সমীকৰণবোৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। প্ৰথম কোৱেশ্চন, এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা। কি কৰিম আমি প্ৰথমে, যেহেতু এইটো দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ তো দুটা চলক ধৰিম। এটা x এটা y ল'ব পাৰো, এটা y এটা z ল'ব পাৰো। গতিকে আমি এটা x আৰু এটা y ল'ম। মই আৰম্ভ কৰো এইটো একৰ 1 ধৰো ছাত্ৰীৰ সংখ্যা x জনী, ছাত্ৰৰ সংখ্যা y জন। কি ধৰিলো, ছাত্ৰীৰ সংখ্যা x জনী আৰু ছাত্ৰৰ সংখ্যা y জন। এতিয়া আমি কি কৰো, ইয়াত কৈছে যে গণিতৰ কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল। যেহেতু 10 জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল গতিকে কি হ'ব, ছাত্ৰীৰ সংখ্যা যোগ ছাত্ৰৰ সংখ্যা মিলাই কিমান হ'ব, 10 হ'ব। তো প্ৰশ্নমতে কি x প্লাস y ইকুৱেল কিমান হ'ব, 10 হ'ব, ইকুৱেশ্যন নম্বৰ 1। আৰু কৈছে যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি বুলি কৈছে। যেহেতু ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ইয়াৰ অৰ্থটো কি যে ছাত্ৰীৰ সংখ্যা 4 বেছি ছাত্ৰতকৈ, মানে ছাত্ৰী আৰু ছাত্ৰৰ সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে 4। এতিয়া ছাত্ৰী আমি x লৈছিলো, ছাত্ৰ y লৈছিলো, সেইটো কাৰণে ইয়াত হৈ যাব x মাইনাছ y। কিমান পাৰ্থক্য, কিমান 4। আমি ছাত্ৰ যদি x লওঁ, ছাত্ৰী y লওঁ, তেতিয়াহ'লে এইটো হৈ যাব y মাইনাছ x। যেহেতু এই ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ 4 বেছি। তো আমি এতিয়া সলভ কৰি ইয়াত 1 নং সমীকৰণৰ পৰা এক নং সমীকৰণটো কি আছে, x প্লাস y ইকুৱেল 10 আছে। আমি ইয়াত যদি x ৰাখি দিওঁ তেতিয়াহ'লে সোঁফালে 10 আছে, 10 প্লাস y সোঁফালে গ'লে মাইনাছ y হৈ যাব। এতিয়া আমি ইয়াত বক্স বনাম। ইয়াৰ পৰা আমি কি কৰিম, স্থানাংক সমতলৰ বিন্দু উলিয়াম। গতিকে ইয়াত যেহেতু কি x প্লাস y ইকুৱেল 10 হৈছে, তো x ইকুৱেল কি হৈ গ'ল, সোঁফালে 10 আছে, 10 প্লাছত y সোঁফালে গ'লে মাইনাছত y। এতিয়া আমি y ৰ মান ল'ম, x ৰ মান আহিব, সোঁফালে যিটো থাকে তাৰ মান আমি লৈ ল'ম। তো y ৰ মান ল'ম, y ৰ মান মই বিভিন্ন ল'ব পাৰো, মই 2 ল'লো। y ৰ মান কিমান ল'লো, 2 ল'লো। y ৰ মান যদি মই 2 লওঁ তো x ৰ মান কি হৈ যাব, x ৰ মান হ'ব মানে x ইকুৱেল হ'ব এই 10 ৰ পৰা 2, y মানে 2, তো 10 ৰ পৰা 2 গ'লে কিমান হ'ব, 8 হ'ব। এনেকৈ আমি y ৰ বেলেগ এটা মান ল'ব পাৰো। মই y ৰ যদি বেলেগ এটা মান লওঁ, ধৰি লোৱা হওক মই y ৰ বেলেগ এটা মান ল'লো 7। মই y ৰ এটা মান ল'লো কিমান, 7। মই y ৰ যদি 7 লওঁ তেতিয়া 10 ৰ পৰা 7 গ'লে কিমান থাকিব, এই 10 ৰ পৰা 7 গ'লে থাকিব 3। এতিয়া চোৱা, এই x ৰ লগত y প্লাস কৰিলে 10 হ'ব, 8 প্লাস 2 10, 3 প্লাস 7 কিমান
10 গতিকে আমি ইয়াক যদি বিন্দু হিচাপত লিখো আমি কি জানো কাৰ্টেছিয়ান সমতল বা স্থানাংক সমতলত থকা প্ৰতিটো বিন্দু কি px, y ৰে বুজোৱা হয় x স্থানাংক আৰু y স্থানাংক গতিকে ইহতক যদি আমি লিখো এইটো হৈ যাব 8,2 আৰু এইটো হৈ যাব 3,7 মানে ইয়াতক কেনেকৈ লিখিব পাৰিম প্ৰথম বিন্দুটো 8,2 আৰু দুই নম্বৰ বিন্দুটোক লিখিব পাৰিম 3,7 ইয়াতে এটা কথা মনত ৰাখিবা দুটা বিন্দু ওলোৱা বা তিনিটা বিন্দু ওলোৱা যদি সঠিককৈ ওলোৱা তেতিয়াহলে দুটা বিন্দু ওলোৱাই যথেষ্ট দুটাতে শুদ্ধ হৈ যাব অংক এতিয়া আমি দুই নং সমীকৰণৰ পৰা পাওঁ 2 নং সমীকৰণটো কি আছে 2 নং সমীকৰণটো হৈছে x - y = 4 2 নং সমীকৰণটো কি x - y = 4 দিস ইমপ্লাই আমি যদি ইয়াত x ৰাখি দিও তো কি হৈ যাব উফালে 4 আছে 4 ইয়াত মাইনাস y উফালে গলে হৈ যাব প্লাস y এতিয়া আমি হে আগৰ নিচিনাকৈ এটা বক্স বনাও কি কৰিম x আৰু y স্থানাংক উলিয়াম ইয়াত খুফালে যেহেতু y আহিছে গতিকে আমি কি কৰিম y ৰ মান লম আমাৰ x ৰ মান আহিব মই y ৰ মান 0 ললো y ৰ মান মই যদি 0 লও তো x ৰ মান কিমান আহিব 0 ৰ লগত 4 প্লাস হ'ব তো 4 + 0 4 + 0 মিলাই কিমান হল 4 ইকুৱেল আছে x মানে x ইকুৱেল হৈ যাব 4 + 0 মানে 4 এতিয়া x ৰ বেলেগ এটা মান লও x ৰ যদি বেলেগ এটা মান লও ধৰি লোৱা হক মই y ৰ বেলেগ এটা মান মই 3 ললো y ৰ মান মই যদি 3 লৈ লও তেতিয়ালে কিমান হৈ যাব 4 + 3 হৈ যাব 7 তো ইয়াত যদি আমি বিন্দু লও বিন্দু দুটা বিন্দু পালো এটা হৈছে 4,0 আৰু এটা 7,3 দুটা বিন্দু আহিব এটা আহিব 4,0 আৰু এটা কি আহিব 7,3 ইয়াৰ পৰা আমি অসংখ্য বিন্দু উলিয়াব পাৰিম কাৰণ হৈছে এইটোৱে স্থানাংক সমতলত এটা সৰল ৰেখাক বুজাব এইটোৱে স্থানাংক সমতলত এটা সৰল ৰেখা বুজাব আৰু এটা সৰল ৰেখা বা এডাল ৰেখাৰ অসীম সংখ্যক বিন্দু থাকে আৰু প্ৰতিটো বিন্দুৰে এটাকে কি আহিব স্থানাংক আহিব তো আমি কি কৰো নেক্সটত যাও এটা এই বিন্দুখিনি 1 নম্বৰ আৰু 2 নম্বৰ এই সমীকৰণৰ পৰা পোৱা বিন্দুখিনিক আমি কি কৰিম এই স্থানাংক সমতল বা কাৰ্টেছিয়ান সমতলত বহাম আমি বহুৱাই চাও কি হয় এটো ললো স্থানাংক সমতল বা কাৰ্টেছিয়ান সমতল এই স্থানাংক সমতল বা কাৰ্টেছিয়ান সমতলত দুডাল অক্ষ থাকে এটা x ডেশ o x এটো সোৱা x ডেশ o x আৰু এটা কি y এটো আছে y o তলফালে আছে y ডেশ গতে দুডাল অক্ষ থাকে এটা x ডেশ o x আৰু এটা y o y ডেশ এতিয়া বিন্দুখিনি বহাম ইয়াত প্ৰথমটো যেটো সমীকৰণ আছিল প্ৰথমটো সমীকৰণত বিন্দু পাইছো 8 আৰু 2 মানে 8,2 আৰু কি 3,7 এটুক a বুলি ধৰো 8,2 আৰু 3,7 ক b বুলি ধৰো 8,2 হলে প্ৰথমে কি কৰিব লাগিব 8,2 প্ৰথমে x অক্ষত 8 লৈকে যাব লাগিব x অক্ষত কোত 8 আছে x অক্ষত যদি 8 ত যাও কোত 8 আছে এইটো 8 আছে x অক্ষত 8 ত যাব লাগিব তাৰ পিছত y ত কিমান যাব লাগিব 2 যাব লাগিব এতিয়া x টো ফিক্স হৈ গৈছে y ত যাব লাগিব কিমান y ত যাব লাগিব 2 এটো 2 সিধা সিধা আমি গলো y ত গলো 2 তো এটা বিন্দু হল মই এটুক a বিন্দু ললো বিন্দুটো কি 8,2 আৰু এটা বিন্দু আছে 3,7 এ 3,7 গতে 3,7 টো আমি ইয়াত চাও x ত 3 চাব লাগিব x ত 3 কোনটো আছে এইটো 7 -7 হলে তলফালে গলে হেতেন +7 যেহেতু তো +7 কত যাব ওপৰত যাব এইটো বিন্দু গতিকে x ত 3 x ত 3 ত গলো এতিয়া y অক্ষত কিমান আছে 7 আছে সিধা y অক্ষত কি কত যাম 7 ত যাম তেতিয়ালে এইটো হৈ যাব b বিন্দুটো কি হৈ যাব 3,7 তোমালোকে এই কাৰ্টেছিয়ান সমতলত বিন্দু কেনেকৈ বহোৱা হয় তাৰ বিষয়ে ক্লাস 9 ত ধুনিয়াকৈ শিকি আহিছা হেতু কাৰণে আৰু মই এই পিছৰখিনি শিকাব খোজা নাই সময়টো এনে নষ্ট হ'ব তো আমি কি কৰিম এতিয়া দুটা বিন্দু পালো এই দুটা বিন্দুক আমি কি কৰি দিম সংযোগ কৰি দিম এই দুটা বিন্দুক মই ৰেখাৰে সংযোগ কৰি দিছো এটা সৰল ৰেখা পোৱা গল এই সৰল ৰেখাটোৱে হ'ব এই যেটো x + y = 10 আছিল হেতুক নিৰ্দেশ কৰা সমীকৰণ মানে এটো x + y = 10 আছিল হেতুক নিৰ্দেশ কৰিছে এই সৰল ৰেখাটোৱে
আৰু এটা 2 নম্বৰ যেটো সমীকৰণ আছিল মানে x - y = 4 তাৰ পৰা দুটা বিন্দু পাইছো এটা আছে 4,0 চাও 4,0 কত আহিব 4,0 x ত আমি 4 ত যাব লাগিব প্ৰথমে x ত 4 কত আছে এইফালে আছে -4 কোৱা নাই যেটো 4 কৈছে তো x ত 4 এটো ,0 মানে কত হ'ব ওপৰতো যাব নোৱাৰিম তলতো যাব নোৱাৰিম কাৰণ 0 ইয়াৰ সিধা সিধি আছে যদি 1 হলহেতেন ওপৰত 2 ওপৰত 3 আৰু ওপৰত এনেকৈ গলহেতেন মাইনাস হলে তলফালে কিন্তু কি কৈছে 4,0 গতিকে প্ৰথমে x অক্ষত কি কৰিম 4 বিচাৰিম 4 বিচাৰিলো 0 মানে ই হালখলনি নহয় পজিশনটো এটোই হ'ব গতিকে এইটুক মই c বিন্দু বুলি ধৰিলো c বিন্দু কিমান ধৰিলো c বিন্দুটো কিমান 4,0 তো 4,0 হল আৰু এটা আছে বিন্দু হেতু হৈছে 7,3 এতিয়া 7,3 বিন্দুটো আমি চাও x ত 7 কত আছে x ত 7 এইফালে -7 আছে এতিয়া x ত 7 কত আছে 8 to 7 x ত 7 এতিয়া y ত যাব লাগিব y ত মানে এতিয়া তলফালে বা ওপৰফালে যাম যেহেতু 7,3 আছে 3 মানে +3 তো ওপৰফালে যাম 1 2 3 এই বিন্দুটো তো এই বিন্দুটো হৈ যাব d বিন্দুটো কিমান 7,3 এতিয়া এই দুটা বিন্দু সংযোগ কৰিম এটা কথা মনত ৰাখিবা যে দুটা বিন্দু পোৱাৰ লগে লগে কি কৰিবা ইয়তক সংযোগ কৰি দিবা নহলে না পাঁচজোৰ লাগি যাব যে প্ৰথম সমীকৰণটোৰ পৰা কোন দুটা বিন্দু আহিছিল বা দ্বিতীয় সমীকৰণটোৰ পৰা কোন দুটা বিন্দু আহিছিল হেতু কনফিউজ হৈ যাবা গতিকে লগে লগে কি কৰি দিবা সংযোগ কৰি দিবা এইটো হৈছে দ্বিতীয় সমীকৰণটো কি আছিল x - y = 4 তোমালোকে সমীকৰণটো দেখাব নালাগে ইয়াতে গ্ৰাফত নেদেখালেও হ'ব এতিয়া চোৱা প্ৰথম সমীকৰণৰ পৰা এটা ই হৈছে ৰেখা পালো দ্বিতীয় সমীকৰণৰ বাবে এটা ৰেখা পালো এই ৰেখা দুটালে যিটো বিন্দুত কাটিছে হেতুই হ'ব সমীকৰণ দুটাৰ সমাধান সমীকৰণ দুটাৰ কি সমাধান কোনটো বিন্দুত কাটিছে 7,3 বিন্দুত কাটিছে এই বিন্দুত কাটিছে 7,3 তেতিয়া হলে 7 এই বিন্দুটোত যাবলৈ হলে কি কৰিব লাগিব x অক্ষত যাব লাগিব 7 আৰু y অক্ষত যাব লাগিব 3 গতে x ৰ মান হ'ব নিৰ্ণয় x ৰ মান 7 আৰু y ৰ মান 3 গতে ইয়াত অকন লিখিব লাগিব লিখাখিনি হৈছে গ্ৰাফ চাই লিখিলে হল এক আৰু 2 নং সমীকৰণৰ পৰা পোৱা বিন্দু সমূহক লেখ কাগজত বহুৱাত কি দুডাল সৰল ৰেখা পোৱা গল এই সৰল ৰেখা দুডালে পৰস্পৰ কত কাটিছে 7,3 বিন্দুত কাটিছে পৰস্পৰ 7,3 বিন্দুত কাটিছে গতিকে এই বিন্দুটোৱে কি কৰিব এই ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যাক বুজাব প্ৰথমটো ছাত্ৰক বুজাব এই xক বুজাব মানে ছাত্ৰীক বুজাব দ্বিতীয়টো হ'ব y প্ৰথমটো হ'ব x দ্বিতীয়টো হ'ব y গতিকে কি হৈ যাব ছাত্ৰীৰ সংখ্যা নিৰ্ণয় ছাত্ৰীৰ সংখ্যা হ'ব 7 আৰু ছাত্ৰৰ সংখ্যা হ'ব 3 গতিকে নিৰ্ণয় ছাত্ৰীৰ সংখ্যা হ'ব ছাত্ৰীৰ সংখ্যা কিমান হ'ব x = 7 জনী আৰু ছাত্ৰ কিমান হ'ব ছাত্ৰৰ সংখ্যা কি হ'ব y = 3 জন আমি x টো ছাত্ৰী লৈছিলো আৰু y টো কি লৈছিলো ছাত্ৰ লৈছিলো তো এইটো হৈ যাব আমাৰ সমাধান আৰু এইটো আহিব গ্ৰাফ গতিকে এনেকে নিজৰ ফ্ৰেশ কপিত অংকটো উঠাই থবা তো আমি 2 নম্বৰ কোৱেশ্চনটো দেখো
2 নম্বৰ কুৱেশ্যনটো চোৱা 5ডাল পেন্সিল 7টা পেনৰ দাম একেলগে 50 টকা কিমানডাল পেন্সিল 5ডাল পেন্সিল আৰু পেন কিমানটা 7টা পেন একেলগে কিমান 50 টকা ইয়াৰ অৰ্থটো কি যে 5ডাল পেন্সিলৰ দাম যোগ 7টা পেনৰ দাম 5ডাল পেন্সিলৰ দাম যোগ 7টা পেনৰ দাম মিলাই কিমান ইকুৱেল 50 আৰু 7ডাল পেন্সিল 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল এটা পেনৰ দাম ওলোৱা গতিকে আমি কি কৰিম এডাল পেন্সিল x লৈ লম আৰু এটা পেনৰ দাম কি লম y লম এতিয়া আমি জানিব লাগিব এটা পেন্সিল ধৰি লোৱা হক 2 টকা যদি 2 টকা হয় এটা পেন্সিল তেতিয়াহ'লে দুটা পেন্সিল 2 পূৰণ 2 4 টকা পাঁচটা পেন্সিল 5 পূৰণ 2 10 টকা বলে 15টা পেন্সিল 15 পূৰণ 2 30 টকা মানে যিমানটা পেন্সিল থাকে হিমান কি কৰিব লাগিব x ৰ লগত পূৰণ কৰিব লাগিব একেদৰে পেন এটা পেনৰ দাম ধৰি লোৱা 5 টকা তো দুটা পেনৰ দাম 2 পূৰণ 5 টকা হৈ যাব 10টা পেনৰ দাম হলে 10 পূৰণ 5 টকা হ'ব 7টা পেনৰ দাম হলে 7 পূৰণ 5 হ'ব আৰু যদি পেন y থাকে 7টা থাকে তেতিয়ালে কিমান হৈ যাব 7y হ'ব এটাৰ দাম যদি y হয় দুটা হৈ যাব 2y পাঁচটা হৈ যাব 5y 10টা হৈ যাব 10y এটাৰ দাম এটা পেন্সিলৰ দাম যদি x থাকে তো তিনিটা পেন্সিলৰ দাম হ'ব 3x পাঁচটা পেন্সিলৰ দাম হ'ব 5x গতিকে আমি আৰম্ভ কৰো অংকটো 1 2 আমি এনেকে ধৰি লম ধৰু কি ধৰিম যে এডাল পেন্সিলৰ দাম এডাল পেন্সিলৰ দাম x টকা ললো আৰু এটা পেন বা কলমৰ দাম এটা পেনৰ দাম মই y টকা ললো এটা পেন্সিলৰ দাম কিমান ললো x টকা আৰু এটা পেনৰ দাম কিমান y টকা এটা প্ৰশ্ন মতে কি গলে প্ৰশ্ন মতে গৈছে যে 5ডাল পেন্সিল এটা পেন্সিলৰ দাম x টকা হলে 5ডালৰ হৈ যাব 5x তাৰ পিছত 7টা পেন এটা পেনৰ দাম y টকা হলে 7টা হৈ যাব 7y এই মিলাই কিমান টকা টোটাল 50 টকা এটো হৈ যাব ইকুৱেশ্যন নম্বৰ 1 মানে প্ৰথম সমীকৰণ তাৰ পিছত কলে আৰু 5টা পেনৰ দাম এই 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম এডাল পেন্সিলৰ দাম যদি x টকা হয় 7ডাল পেন্সিলৰ দাম হ'ব 7x এটা পেনৰ দাম যদি y টকা হয় 5টা পেনৰ দাম হৈ যাব 5y মিলাই কিমান 46 টকা এটো হৈ যাব গল ইকুৱেশ্যন 2 এটা কি কৰিম আমি এই ইকুৱেশ্যন দুটা সলভ কৰিম মানে এই ইকুৱেশ্যন দুটা সমাধান কৰি আমি কিছুমান বিন্দু পাম সেই বিন্দুখিনি কি কৰিম গ্ৰাফত বহাম যে মই 1 নং সমীকৰণৰ পৰা আৰম্ভ কৰিছো 1 নং সমীকৰণৰ পৰা এক নং সমীকৰণৰ পৰা কি আছে 1 নং সমীকৰণ সমীকৰণটো আছে 5x + 7y = 50 5x + 7y = 50 মই যদি ইয়াত 5x ৰাখি দিও তেতিয়ালে খুফালে আছে 50 50 হ'ব প্লাসত 7y খুফালে গলে কি হৈ যাব মাইনাসত 7y হৈ যাব তো ইয়াতে x ৰাখো x ইকুৱেল হ'ব x ইকুৱেল কি হ'ব খুফালে কি আছে 50 - 7y আছে এটো মই লিখি লও 50 - 7y লিখিলো 5 পূৰণ আছিল 5 কি হৈ গল হৰণ হৈ গল এতিয়া আমি চাৰ্টটো বনাও চাৰ্টটো বনালে কি হ'ব এটো x ললো এটো y ঠিক আছে এতিয়া খুফালে কি আছে y আছে দেখাই পাইছো খুফালে কি আছে y আছে গতি আমি আহিব y এর মান ধৰিলে কি আহিব x এর মান আহিব মই y এর এটা মান ললো 0 ললে হল মই 0 ললো কিন্তু মানখিনি অকন চাইচিটি লবা মই লুৱাকিটা ললে একেবাৰে সহজ হ'ব নহলে দশমিকত গুছি যাব পাৰে আৰু দশমিকত গলে অংকটো ভুল হোৱাৰ চান্স থাকে গতিকে মিলাই অকন ধৰিবা মই 0 ললো 0 এটো কাৰণে ললো কাৰণ 7 লগত 0 পূৰণ কৰিলে এটো হৈ যাব 0
এইটো শূন্য হৈ গ'লে কিমান থাকিব ইয়াত মাত্ৰ 50 থাকিব তেতিয়াহ'লে এই 50ত এই 5 50ত কেইবাৰ যাব 10 বাৰ যাব তেতিয়াহ'লে এইটো হৈ যাব 10 মই বেলেগ এটা মান লওঁ ইয়াত যদি মই 5 লৈ লওঁ y ৰ মান যদি মই 5 লওঁ তেতিয়াহ'লে চোৱা y ৰ মান মই 5 ললো 5 ললে কি হৈ যাব 7 5 গুণ 35 হৈ যাব 7 5 গুণ 35 তেতিয়াহ'লে কি হ'ব 50 ৰ পৰা 35 গুচি যাব এই 50 ৰ পৰা 35 গুচি গলে কিমান থাকিব 15 থাকিব ওপৰত গতিকে y ৰ মান মই কি লৈছো 5 লৈছো y ৰ মান যদি মই 5 লওঁ তেতিয়াহ'লে কি হৈ যাব 7 ৰ লগত 5 পূৰণ হৈ যাব 7 5 গুণ কিমান 35 গতিকে এই 50 ৰ পৰা এই 35 গুচি যাব 50 ৰ পৰা 35 গুচি গলে ওপৰত কিমান থাকিব 15 থাকিব তলত থাকিব 5 এই 5 15ত কিমান বাৰ যাব 3 বাৰ তেতিয়াহ'লে বিন্দু দুটা পালো এটা হ'ল 10,0 আৰু এটা কিমান আহিল 3,5 দুটা বিন্দু আমি পালো এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা আমি বিন্দু উলিয়াও 2 নং সমীকৰণৰ পৰা পাও দুই নং সমীকৰণটো কি আছে 2 নং সমীকৰণটো আছে 7x + 5y = 46 7x + 5y = কিমান 46 আমি কি কৰো ইয়াতে 7 টো ৰাখি দিও নহলে 5 টো ৰাখিলে হ'ব ৰাখিলেই হ'ল সেভেন এক্স টো যদি ৰাখো হুফালে কিমান আছে 46 আছে মই 46 লিখিলো ইয়াত প্লাসত 5y আছিল হুফালে কি হৈ যাব মাইনাসত হৈ যাব 5y ডিভাইড একো নহয় তেতিয়া হলে ইয়াত x যদি ৰাখো হুফালে যিখিনি আছে এইখিনি লিখিলো কি আছে হুফালে 46 - 5y আছে লিখিলো ইয়াত 7 পূৰণ আছিল হুফালে কি হৈ যাব 7 হৰণ হৈ যাব এই ডিভাইডটো মই এনে দিলো ডিভাইডৰ ইয়াত ডিভাইডৰ প্ৰয়োজন নাই এটো না লাগে এই ডিভাইডটো না লাগে তো 2 নম্বৰ সমীকৰণটো আছিল 7x + 5y = 46 তো 7x ৰাখিলো ইকুৱেল আছে ইকুৱেল 46 আছে 46 প্লাসত 5y হুফালে গলে কি হৈ যাব মাইনাসত 5y তেতিয়ালে x ইকুৱেল হ'ব 7 পূৰণ আছিল হুফালে গলে কি হৈ যাব 7 হৈ যাব হৰণ 7 টো হৰণ হৈ যাব 7 পূৰণ আছিল হুফালে গলে হৰণ হৈ গল এতিয়া আমি এই আগৰটোৰ নিচিনাকে কি কৰিম এখন টেবুল বনাম দুটা বিন্দু হলে হৈ যায় এটো x ললো এটো y ললো হুফালে y আছে গতিকে আমি কি কৰিম y ৰ মান লম ইয়াত মই যদি শূন্য লও দশমিকত আহি যাব কাৰণ এটো 46 থাকিব এটো নাই কি হৈ যাব 46 ত 7 কিমান বাৰ যায় 7 6 বাৰ যায় তথাপি ৰখি যায় হেতু কাৰণে মই কি নলও শূন্য নলও ইয়াত কি কৰিম আমি যদি 5 লব পাৰো ইয়াত যদি মই 5 লও y ৰ ঠাইত মই যদি 5 লৈ লও তেতিয়ালে সোয়া 5 5 গুণ 25 5 5 গুণ কিমান হৈ যাব 25 হৈ যাব তো y ৰ ঠাইত 5 ললে 5 5 গুণ 25 হৈ যাব আৰু এই 46 ৰ পৰা 25 গলে কিমান থাকিব 21 থাকিব হয়নে নহয় এটো সোয়া মই ইয়াত দেখাই দিছো 46 মাইনাস এই y ৰ ঠাইত মই যদি 5 লও তেতিয়ালে হৈ যাব 5 পূৰণ 5 5 5 গুণ কিমান 25 ডিভাইডেড বাই তলত আছে 7 তেতিয়ালে এই 46 ৰ পৰা 25 গলে কিমান থাকিব 21 থাকিব তলত 7 গতে 7 21 যাব 3 বাৰ হেতু কাৰণে কি কৰিলো y ৰ মান 5 ললো 5 ললে কিমান হ'ব x ৰ মান হৈ যাব কিমান হল 3 কেনেকৈ আহিল y ৰ মান যেটো 5 লৈছো y ঠাইত 5 পাতি দু এটো এনেকৈ পাতি দেখাব না লাগে ডাইৰেক্ট লিখিলে হ'ল তো ইয়াত 5 পূৰণ 5 5 5 গুণ 25 46 ৰ পৰা 25 গলে কিমান হৈ যাব 21 হ'ব এই 7 21 ত কিমান বাৰ 3 বাৰ যাব এতিয়া মই y ৰ বেলেগ এটা মান লও বেলেগ এটা মান মানে আমি -2 ললে সুবিধা হ'ব বেছি -2 ললে কি হৈ যাব এই মাইনাসে মাইনাসে প্লাস হৈ যাব ইয়াত চোৱা কি মাইনাস ললে কি হ'ব x ইকুৱেল হৈ যাব ইয়াত 46 আছে 46 ইয়াত এটা মাইনাস আছে আৰু এটা মাইনাস লৈছো গতি মাইনাসে মাইনাসে প্লাস হৈ যাব 5 পূৰণ 2 হৈ যাব 10 তলত আছে 7 তেতিয়ালে ইয়াত হৈ গল 46 + 10 56 তলত থাকিব 7 7 56 ত কেইবাৰ যাব 8 বাৰ যাব কাৰণ 7 8 গুণ 56 আকৌ মই কৈ দিছো y ঠাইত যদি -2 লও তেতিয়ালে এইটো মাইনাস আৰু এইটো মাইনাসে প্লাস হৈ যাব 5 পূৰণ 2 10 হৈ যাব তো প্লাসত 10 আৰু 46 টোটাল 56 গতিকে এই 56 ত কি 7 কিমান বাৰ যাব 8 বাৰ যাব গতিকে x ৰ মান আহিল 8
এতিয়া এই 1 নংৰ পৰা যি দুটা বিন্দু পাইছিলো 1 নং সমীকৰণৰ পৰা বিন্দু পাইছো 10,0 আৰু 3,5 কি পালো 10,0 আৰু এটা কি পালো 3,5 আৰু 2 নংৰ পৰা এনেকে বিন্দু পাম 2 নংৰ পৰা বিন্দু কি পালো 3,5 আৰু এটা কি পালো 8,-2 এই 1 নংৰ পৰা দুটা বিন্দু আমি ইয়াত বহাও এই গ্ৰাফটোত আমি বহাম ইয়াত চোৱা 1 নম্বৰ পৰা কি বিন্দু পাইছো 10,0 1 নম্বৰ পৰা বিন্দুটো পালো 10,0 10,0 পাতিব লাগিব মানে x অক্ষত 10 x ৰ মান 10 y ৰ মান 0 তো x ৰ মান 10 ক'ত যাব সিধা এইটোত আহি যাব কমা 0 0 মানে ওপৰ ফালেও না যায় তল ফালেও না যায় মানে এইটো বিন্দু হৈ যাব 10,0 আৰু এটা বিন্দু আছে 3,5 মানে x ৰ মান 3 y ৰ মান 5 এইটো 3,5 x ৰ মান 3 ক'ত আছে x অক্ষত 3 আহিব এইটো কিন্তু -3 দেই +3 x ত এইটো আহিব তাৰ পিছত y ত কিমান আছে 5 আছে তো y ত 5 হলে ওপৰ ফালে প্লাসত তল ফালে হলে মাইনাসত তো এতিয়া ওপৰ ফালে যাও প্লাসত কিমান আছে 5 আছে এতিয়া 5 লৈকে গলো এটো কিমান আহিলে 3,5 এই দুটা বিন্দু পাইছো গতিকে দুটা বিন্দু আমি কি কৰো সংযোগ কৰি দিও এটা সৰল ৰেখা পালো দুটা বিন্দু সংযোগ কৰি দিয়া এই সৰল ৰেখাটোৱে কোনটো ইকুৱেশনক বুজাব প্ৰথম ইকুৱেশনটো কি আছিল 5x + 7y = 50 এই ইকুৱেশনটোক বুজাব এতিয়া দ্বিতীয় যেটো সমীকৰণ আছিল দ্বিতীয় সমীকৰণ বা দ্বিতীয় ইকুৱেশনটোত দুটা বিন্দু পাইছিলো এটা কি বিন্দু 3,5 এটা আহিব আৰু এটা আহিব 8,-2 তো 3,5 কোনটোত আহিব x ত 3 এইটো 3,5 হেইটোই আছে 3,5 বিন্দুতে এবাৰ লিখিছো আৰু 8, কি হয় 8,-2 8,-2 x ত 8 কৈ আছে ক'ত আছে x ত 8 আছে এইটো -2 কি হ'ব ওপৰ ফালে না যায় মাইনাস যেটো তল ফালে আহিব তল ফালে এইখিনিলৈকে আহিলে 1 আহিলে এইটো আহিলে 2 ওতে 8,-2 এই বিন্দুটো হ'ব তো এই দুটা কি করো সংযোগ করো যেহেতু ইয়াত রৈখিক সমীকরণ গতিকে সরল রেখা হবই এটো হইছে 2 নম্বৰ সমীকৰণটোক নিৰ্দেশ কৰা ৰেখা 2 নম্বৰ সমীকৰণটো কি আছিল 7x + 5y = 46 বিন্দুটো হইছে এটো বিন্দু 8,-2 সো প্ৰথম সমীকৰণৰ পৰা দুটা বিন্দু পাইছিল এটা 10,0 আৰু এটা কি 3,5 এই দুটা সংযোগ কৰিলে এটা সমীকৰণ হৈছে সেই সমীকৰণটো কোনটো আছিল 5x + 7y = 50 গতিকে 5x + 7y = 50 ৰে বুজোৱা ৰেখা হৈছে এটো আৰু এটা 2 নম্বৰ যেটো সমীকৰণ 2 নম্বৰ সমীকৰণটো কি পাইছিল 3,5 8,-2 গতিকে 3,5 কোনটো আছে 3 এইটো x ত 3,5 এইটো আৰু কি আছিল 8,-2 8,-2 8 ত এইটো গলো x অক্ষত 8 এইখিনিলৈকে আহিব -2 হলে তলফালে নামিব গতিকে এই দুটা বিন্দু সংযোগ কৰিছো এই বিন্দুটা কোত কাটিছে 3,5 বিন্দুত কাটিছে গতিকে এই দুটা সমীকৰণৰ সাধাৰণ সমাধান হ'ব 3,5 মানে নিম্নে x ৰ মান হ'ব 3 y ৰ মান হ'ব 5 গতিকে আমি অকন লিখিব লাগিব আগৰটো নিচিনা আমি লিখিম এনেকি 1 নং আৰু 2 নং সমীকৰণৰ পৰা পোৱা
বিন্দু কেইটাক লেখ কাগজত বহুৱাত দুডাল সৰল ৰেখা পোৱা গ'ল এই সৰল ৰেখা দুডালে পৰস্পৰ ক'ত কাটিছিলে 3,5 বিন্দুত পৰস্পৰ 3,5 বিন্দুত কাটিছে গতিকে নিৰ্ণয় ইয়াতে এইটো x হৈ যাব এইটো কি হৈ যাব y হৈ যাব মানে এটা পেন্সিলৰ দাম হ'ব 3 টকা নিৰ্ণয় পেন্সিল এটাৰ দাম x ইকুৱেল কিমান 3 টকা আৰু পেন এটাৰ দাম হ'ব y ইকুৱেল কিমান 5 টকা গতিকে পেন্সিলৰ দাম হ'ল 3 টকা আৰু পেনৰ দাম হ'ল 5 টকা সমীকৰণটো আৰু এবাৰ মই অকন বুজাই দিছো আমি পেন্সিলৰ দাম x টকা ললো পেনৰ দাম y টকা ললো তাৰ পিছত কি কৈছিলে যে পেন্সিলৰ কথা কৈছিলে 5টা পেন্সিল 7টা পেন গতে 5x + 7y 50 আৰু 7টা পেন্সিল 5টা পেন মিলাই কিমান 46 টকা এক নং সমীকৰণৰ পৰা আমি পাইছো x = 50 - 7y/5 এই বিন্দুবিলাক বহাইছো এক y ৰ মান লৈছো হুফালে y আছে y ৰ মান 0 লওতে 10 আহিছে y ৰ মান 5 লওতে x ৰ মান 3 আহিছে গতে বিন্দু এই দুটা পালো একেদৰে 2 নম্বৰ সমীকৰণটো আছিল একেদৰে 2 নম্বৰ সমীকৰণটো এটো হল 7x ৰাখিছো 46 + 5y হুফালে -5y x আহিছে এটো হুফালে y আছে কাৰণে y ৰ মান ধৰিছো x ৰ মানখিনি আহিছে এই 1 আৰু 2 নম্বৰ সমীকৰণৰ পৰা পোৱা বিন্দু কেইটাক লেখ কাগজত বহুৱাত দুডাল সৰল ৰেখা পোৱা গ'ল আৰু এই সৰল ৰেখা দুডালে কি কৰিছে পৰস্পৰ 3,5 বিন্দুত কাটিছে যেহেতু 3,5 বিন্দুত কাটিছে গতিকে নিৰ্ণয় সমাধানৰ x2 হ'ব 3 y2 কিমান আহিব 5 আহিব গতিকে x আমি কি ধৰিছিল এটা পেন্সিলৰ দাম x ইকুৱেল কিমান হ'ল 3 টকা আৰু এটা পেনৰ দাম y ইকুৱেল কিমান আহিল 5 টকা এতিয়া আমি 2 নম্বৰত এই 2 নম্বৰটো আৰু 3 নম্বৰটো মই মোৰ এই লেসনটোৰ প্ৰথম যেটো ভিডিও আছিল 2 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চনটো এই লেসনৰ প্ৰথমটো ভিডিওত মই কি কৰিছো আলোচনা কৰিছো যেটো টপিক দিছিলো কনসেপ্ট অন লিনিয়াৰ ইকুৱেশ্যন উইথ টু ভেৰিয়েবল বা পেয়াৰ্স অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল সেই ভিডিওটোত মই কি কৰিছো এই আগৰ কেইটামান ই আলোচনা কৰিছো কৰাৰ পিছত 2 আৰু 3 আলোচনা কৰিছো গতিকে এইখন ভিডিওত আমি 4 ৰ পৰা আলোচনা কৰিম সেইখনত কিন্তু 4 ৰ খিনিও সংগত নে অসংগত আমি দেখাই দিছিলো এতিয়া আমি লেখৰ সহায়ত যিখিনি সংগত হয় লেখৰ সহায়ত আমি কি কৰিম উলিয়াম গতিকে তাত মই দেখাইছিলো যে 4ৰ 1টো সংগত হয় 4ৰ 1টো সংগত হ'ব 2টো সংগত নহয় 3টো সংগত নহয় 4টো সংগত নহয় এটা হৈ যাব 1/2 -1/2 এটো সংগত হ'ব সৰি 3 নম্বৰটো সংগত হ'ব 4 নম্বৰটো সংগত নহয় কেনেকে সংগত হয় বা সংগত নহয় আমি কেনেকে উলিয়াও
আমি চেক কৰিব লাগিব a1/a2 b1/b2 আৰু c1/c2 এইখিনি চেক কৰাৰ পিছত যদি a1/a2 নট ইকুৱেল b1/b2 আহে তেতিয়াহ'লে কি সংগত দুটা শৰ্ত সংগত আছিলে প্ৰথমে আমি কি কৰো সমীকৰণ বিলাকক এই জেনেৰেল যেটো ফৰ্ম আছে ax + by + c = 0 তাৰ লগত কি কৰো আমি তুলনা কৰো তুলনা কৰাৰ পিছত আমি কি কৰিম a1/a2 উলিয়াম b1/b2 উলিয়াও আৰু c1/c2 উলিয়াও ইয়াত তিনিটা কন্ডিশন আছিলে মই প্ৰথমটো ভিডিওত আলোচনা কৰিছো যদি a1/a2 নট ইকুৱেল b1/b2 হয় তেতিয়াহ'লে সমীকৰণ দুটাৰ মাত্ৰ এটা সমাধা থাকে মানে এটা সমাধা থাকে মানে কি গ্ৰাফত যদি বহাও তেতিয়াহ'লে এই দুটাৰ নিচিনাকে এটা বিন্দুত কাটিব এটা সমাধান থাকিলে কি হয় এনেকুৱা এটাকে বিন্দুত কাটে গতিকে ইয়তক যদি আমি পাতো a1/a2 নট ইকুৱেল b1/b2 হ'ব এটাকে সমাধান থাকে গতিকে ইহত সংগত এটা সমাধান থাকিলে কি হয় সংগত আৰু দুই নম্বৰ শৰ্তটো হৈছে a1/a2 ইকুৱেল যদি হৈ যায় b1/b2 ইকুৱেল যদি কি হৈ যায় c1/c2 হয় যদি এটো হয় আটাইখিনি ইকুৱেল তেতিয়াহ'লে ৰেখা দুটা এটাৰ ওপৰেদি আনটো যায় মানে অসীম সংখ্যক সমাধা থাকে এটাৰ ওপৰেদি আনটো গলে কি হয় হিয়তৰ অসীম সংখ্যক কি থাকিব সাধাৰণ সমাধা থাকিব গতিকে অসীম সংখ্যক যদি সমাধা থাকে এটো কি হৈ যাব সংগত হ'ব মানে সমাধা থাকিলে সংগত নহলে অসংগত 3 নম্বৰ কন্ডিশনটো হৈছে যদি a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 হয় যদি a1/a2 ইকুৱেল b1/b2 লাষ্টত যদি নট ইকুৱেল থাকে লাষ্টত নট ইকুৱেল হলে আৰু নট ইকুৱেলই মানে ইয়াৰ কোনো কি নহব সমাধা পোৱা নাযাব ইয়াৰ কোনো সমাধা নাপায় বা ৰেখা দুডালে কেতিয়াও কথাকটি নকৰে মানে ৰেখা দুডাল পৰস্পৰ কি হয় সমান্তৰাল হয় এটো হৈছে 3 নম্বৰ শৰ্ত গতিকে যেহেতু কোনো সমাধা নাই গতিকে ই অসংগত ইহত অসংগত এতিয়া আমি ইয়াত আহো কোৱেশ্চনত প্ৰথমটো ভিডিওত এইখিনি আলোচনা কৰিছো তথাপি মই অকন লিখি ললো চাই লোৱা প্ৰথমটো কন্ডিশন এটো a1/a2 নট ইকুৱেল b1/b2 প্ৰথমে যদি নট ইকুৱেল হয় তো সংগত এটা সমাধা থাকিব বা ৰেখা দুডালে পৰস্পৰ এটা বিন্দুত কাটিব এনেকুৱা এটা বিন্দুত কাটিব যদি কি হয় আটাইখিনি ইকুৱেল হয় তেতিয়াহলে ৰেখা দুটা কি হৈ যাব এটাৰ ওপৰেদি আনটো যাব মানে অসীম সংখ্যক সমাধা থাকিব এইটো সংগত হয় এইটো সংগত কিন্তু লাষ্টত যদি নট ইকুৱেল থাকে তেতিয়ালে কি হৈ যাব অসংগত হৈ যাব তো আমি কোৱেশ্চনত 4 নম্বৰৰ প্ৰথমটো কোৱেশ্চন হৈছে x + y = 5 আৰু 2x + 2y = 10 x + y = 5 2x + 2y = কিমান 10 শৰীৰ 1 সলিউশন দিয়া আছে সমীকৰণ দুটা সমীকৰণ দুটা ক্ৰমে প্ৰথমটো কি দিছে x + y = 5 এটুক এক নম্বৰ ধৰিলো আৰু দ্বিতীয়টো দিয়া আছে 2x + 2y = 10 এটো মই 2 নম্বৰ ইকুৱেশ্যন ললো এতিয়া যদি ইহতক আমি জেনাৰেল যেটো ফৰ্ম আছিল হে জেনাৰেল ফৰ্মত নিউ জেনাৰেল ফৰ্মটো কি আছিল ax + by + c = 0 মানে সব বাওফালে গতিকে বাওফালে আনিলে এটো যদি বাওফালে আনো -5 বজিব এটো যদি বাওফালে আনো -10 হ'ব গতিকে এই সমীকৰণ দুটাক দ্বিঘাত যেটো দুটা চলকৰ ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপ যেটো আছে তাৰ লগত যদি তুলনা কৰো সমীকৰণ দুটাক দুটা চলকৰ ৰৈখিক সমীকৰণৰ দুটা চলকৰ ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপৰ লগত তুলনা কৰি পাওঁ
প্ৰামাণিক ৰূপৰ লগত তুলনা কৰিলে কি পাম হেতু আছিল ax + by + c = 0 মানে x ৰ লগত যেটো পূৰণ হৈ আছে ইয়াত a ৰ মান হৈ যাব 1 কাৰণ 1 পূৰণ হৈ আছে a1 b1 হৈ যাব y ৰ লগত কি পূৰণ হৈ আছে 1 পূৰণ হৈ আছে আৰু c1 এটো যদি এইফালে আহে কি আহি যাব আৰু a2 চাও a2 কিমান 2 b2 হৈ যাব a2 আছে আৰু c2 কিমান c2 আছে এটো এইফালে আহিলে কিমান হৈ যাব -10 হৈ যাব যেহেতু জেনাৰেল ফৰ্মটো আছিলে ax + by + c মানে সব বাওফালে ততে এটোৰ সব বাওফালে আনিব লাগিব সোফালে ইকুৱেল 0 এটো সব বাওফালে সোফালে কি 0 বনাব লাগিব বনালে কি হৈ যাব a এর মান হৈ যাব প্ৰথমটোৰ কাৰণে 1 1 লৈছো দ্বিতীয়টোৰ কাৰণে 2 2 লৈছো তো ইয়া 1 হল x ৰ লগত যি পূৰণ হৈ আছে মানে 1 পূৰণ হৈ আছে y ৰ লগত যি পূৰণ হৈ আছে y ৰ লগত একো নাই মানে 1 এ পূৰণ হৈ আছে আৰু x y নথকা যেটো আছে এটো a ইয়াত +5 আছে এইফালে আহিলে -5 হৈ যাব ইয়াত a2 আহিলে 2 b2 হৈছে 2 আৰু মাইনাস ইয়াত +10 আছে এইফালে আহিলে -10 হৈ যাব -10 কিমান এটো হৈ গল c2 কিমান -10 এতিয়া আমি চেক কৰিম a1/a2 b1/b2 আৰু c1/c2 a1/a2 আমি চেক কৰো a1 ৰ মান 1 আছে a2 2 2 আহিল 1/2 b1/b2 চাও b1 ৰ মান 1 আছে b2 মানে 2 এটো 1/2 আহিল এতিয়া c1/c2 চাও c1/c2 c1 ৰ মান আছে -5 c2 ৰ মান আছে -10 মাইনাস মাইনাস উঠাই দিলে কি হৈ যাব 5/10 হ'ব কাটাকাটি কৰিলে 5 5 যাব একবাৰ 5 10 যাব দুইবাৰ মানে a2 কিমান আহিল 1/2 মানে a1/a2 আহিছে 1/2 b1/b2 আহিছে 1/2 আৰু c1/c2 কিমান 1/2 মানে তিনিটাই 1/2 আহিছে যেহেতু a1/a2 ইকুৱেল আহিছে b1/b2 ইকুৱেল আহিছে c1/c2 গতিকে সমীকৰণজোৰ সংগত কেনেকুৱা সংগত ইয়াতৰ অসীম সংখ্যক সমাধান থাকিব যেহেতু a1/a2 ইকুৱেল b1/b2 ইকুৱেল কি c1/c2 তো অসীম সংখ্যক সমাধান থাকিব মানে এটাৰ ওপৰেদি আনটো যাব এতিয়া আমি কি কৰিম ইয়াতক লৈখিকভাৱে প্ৰদৰ্শন কৰিম লেখৰ সহায়ত আমি সমাধান উলিয়াম লেখৰ সহায়ত সমাধান উলিওৱাৰ কাৰণে আমি কি কৰিব লাগিব সমীকৰণ দুটা আকৌ লব লাগিব 1 নম্বৰ সমীকৰণৰ পৰা পাও এক নম্বৰ সমীকৰণটো কি আছে 1 নম্বৰ সমীকৰণটো আছে x + y ইকুৱেল কিমান 5 তো ইয়াত মই যদি x ৰাখো তেতিয়ালে খুফালে 5 আছে 5 + y খুফালে গলে কি হৈ যাব -y হৈ যাব এটো x এটো y 1 নং সমীকৰণটো আছিল x + y ইকুৱেল 5 ইটো পাতিলো x ৰাখিলো ইকুৱেল আছে ইকুৱেল 5 আছে 5 প্লাসত y হুফালে কি হল মাইনাসত y হুফালে যেহেতু y আছে আমি y এর মান পাতিম x এর মান আহিব মই y এর মান যদি 0 পাতো x এর মান আহিব 5 কেনেকে 5 - 0 কি হৈ যাব 5 হৈ যাব মই y এর একটা বেলেগ মান পাতিলো মই y এর মান পাতিলো মাইনাসত পাতিদু নেকি মই মাইনাসত যদি 2 পাতো কিমান হ'ব মই মাইনাসত যদি 2 পাতি দিও y এর মান তেতিয়ালে x এর মান কি হৈ যাব এই 5 মাইনাসত এটা আছে আৰু এটা মাইনাস এনেকুৱা হৈ যাব x ইকুৱেল হৈ যাব 5 আছে 5 মাইনাস y এর ঠাইত কি পাতিছো আকৌ -2 তেতিয়ালে 5 মাইনাস +2 টোটাল কিমান হৈ যাব 7 হৈ যাব তো 7 দুটা বিন্দু পাম অসংখ্য বিন্দু আমি উলিয়াব পাৰো কিন্তু আমি কি কৰিম দুটা বিন্দু লম দুটা বিন্দু ললে হৈ যায় তো এই বিন্দুটো হ'ব ইয়াক আমি লিখিব পাৰিম 5,0 আৰু ইয়াক আমি লিখিব পাৰিম 7,-2 তো এই দুটা বিন্দু আমি কি কৰিম লেখত বহাম এটা 2 নম্বৰ সমীকৰণৰ পৰা চাও কি হয়
2 নং সমীকৰণৰ পৰা 2 নং সমীকৰণটো কি আছিল 2 নং সমীকৰণটো আছে 2 নং সমীকৰণটো কি 2x plus 2y equal 10 আছে 2x plus 2y কিমান 10 তেতিয়ালে মই কি কৰো 2x ৰাখি দিও হুফালে 10 আছে 10 plus 2y হুফালে কি হৈ যাব minus 2x plus 2y equal 10 তো 2x equal 10 আছে 10 plus 2y হুফালে গলে minus 2y তো ax equal হৈ যাব হুফালে আছে 10 minus 2y 2 পূৰণ 2 হৈ যাব হৰণ দুই হৰণ হলে চোৱা ইয়াতো এই দুইটো যে আছে 10 ৰ তলতো আছে এই দুইটো যে আছে এই 2 ৰ তলতো আছে তেতিয়ালে এইটো আকৌ সেই ইকুৱেশনটোই হ'ব কি হ'ব মই ইয়াক বেলেগকে মান ধৰি লব পাৰো বা এটো কি কৰিব পাৰিম ইয়াৰ পৰা 2 তাৰ পৰা 2 এই দুইটো 10ত 10ৰ তলতো আছে গতিকে 2 10 যাব 5 বাৰ এই 2 2 ক্যান্সেল হলে থাকিব -y তো 5 - y হ'ব বা আমি এনেকে লিষ্টটো বনাব পাৰো যে টেবল এটা বনাও মই এটো x ললো এটো y ললো খুফালে যে এটো y আছে তো মই কি পাতিম y টো পাতিম y ত মানটো মই যদি বেলেগ এটা মান লও ধৰিলো হক 2 ললো y ৰ মান 2 ললো 2 ললে কি হৈ যাব ইয়াত y ৰ মানটো যদি মই 2 লও তো 2 into 2 হৈ যাব 4 2 into 2 কিমান 4 তেতিয়ালে এই 10 minus 4 10 minus 4 মানে কিমান হল 6 তলত আছে 2 এতিয়া 2 6 যাব 3 বাৰ মানে x ৰ মান কিমান হ'ব 3 হ'ব এটা y ৰ বেলেগ এটা মান লব পাৰো 3 লৈছো 5 লৈ লব পাৰো মই y ৰ মান যদি 5 লও তেতিয়ালে কি হৈ যাব 5 ললে x ৰ মান হৈ যাব 10 minus এই 2 লগতে y আছে 2 এর লগত y আছে 2y মানে 2 into y কিমান ললো 5 ললো গতিকে y ত খলনি 5 পাতি দিম তলত কিমান আছে 2 আছে এটো 10 minus 10 তলত 2 10 ৰ পৰা 10 গলে 0 divided by 2 এটো 0 হ'ব 0 হ'ব অকন চোৱা y ৰ মান যদি মই 5 লও y ৰ মান 5 ললে কি হৈ যাব 2 into 5 হৈ যাব 2 into 5 মানে কি 2 into 5 মানে 10 তেতিয়া 10 ৰ পৰা 10 গল থাকিল 0 এই 0 ক 2 দি ডিভাইড কৰিলে 0 হ'ব মানে x ৰ মান হৈ যাব 0 এতিয়া আমি ইয়াত কি পাম বিন্দু পাম 3,2 0,5 ইয়াত পালো ইয়াত মই লিখি দিছো 3,2 আৰু 0,5 এতিয়া আমি কি কৰিম 1 নং আৰু 2 নং যেটো সমীকৰণ আছে এই সমীকৰণৰ পৰা বিন্দুসমূহ কি কৰিম গ্ৰাফত বহাম চাও গ্ৰাফত বহাই কি হয় আমি গ্ৰাফত বহাম 1 নংৰ পৰা কি পাইছিলো বিন্দু 1 নংৰ পৰা বিন্দু পাইছো এই 5,0 আৰু 7,-2 5,0 পাতো x ত 5 এটো আইব 5,0 মানে উপৰ ফালেও না যায় তল ফালেও না যায় এটো হৈ যাব 5,0 আৰু কি 7,-2 কিমান 7,-2 তো 7 কত আছে x ত 7 এটো 7 plus 7 আছে -7 হলে বাও ফালে গলেতেন x ত কিমান প্লাস 7, -2 মানে তল ফালে যাব ইয়াত আহিব গতিকে এটো আহিল 7, -2 এই দুটা বিন্দু সংযোগ কৰি কি কৰিম আমি এডাল ৰেখা টানিম এটা সৰল ৰেখা পালো এই সৰল ৰেখাটোৱে প্ৰথমটো ইকুৱেশন বুজাব প্ৰথমটো ইকুৱেশন কি আছিল x + y = কিমান 5 এতিয়া আমি 2 নম্বৰৰ পৰা পোৱা বিন্দুখিনি বহাও 2 নম্বৰৰ পৰা কি বিন্দু পাইছিলো 3,2 3,2 চাও x ত 3 কত আছে x ত 3 হৈছে এটো, 2 1 হলে এটো 2 হলে এটো এই বিন্দুটো মানে 3,2 এই বিন্দুটো হল আৰু 0,5 0,5 x ত 0 x অক্ষত 0 টো এটোই হয়
এতিয়া 0 টো পালো এতিয়া 5 মানে এতিয়া y অক্ষত 5 কত আছে তলফালে হলে মাইনাসত উপৰফালে হলে প্লাসত এইটো আছে এই বিন্দুটো 0,5 এতিয়া এইটো বিন্দু আৰু এইটো বিন্দুক যদি সংযোগ কৰো তেতিয়া হলে সোৱা ৰেখা আগৰটোৱে ৰেখা আগৰটোৱে আগতে যেটো ৰেখা আছিল সেইটো ৰেখাৰ ওপৰেদি এইটো ৰেখা গৈছে গতিকে এই ৰেখাটো ডালৰ কি থাকিব অসীম সংখ্যক সাধাৰণ সমাধা থাকিব গতিকে এইখিনি আমি লিখিব লাগিব 1 নং আৰু 2 নং সমীকৰণৰ পৰা পোৱা বিন্দুসমূহ এক নং আৰু 2 নং সমীকৰণৰ পৰা পোৱা বিন্দুসমূহক লেখ কাগজত বহুৱাত দুডাল সৰলৰেখা পোৱা গ'ল এই সৰলৰেখা দুডাল পৰস্পৰ মিলি গৈছে এই সৰলৰেখা দুডাল কি হৈছে পৰস্পৰ মিলি গৈছে গতিকে ইহতৰ অসীম সংখ্যক সমাধা থাকিব এইখিনি লিখিব লাগিব তেতিয়া হলে কমপ্লিট মার্কস পাবা বা ফুল মার্কস পাবা এইখিনি কমপ্লিট লিখিব লাগিব কমপ্লিট কৰিলে ফুল মার্কস পাবা আমাক দুটা সমীকৰণ দিয়া আছিল প্ৰথমটো সমীকৰণ কি x + y = 5 আৰু দ্বিতীয়টো 2x + 2y = 10 এক নম্বৰ সমীকৰণটো আৰু দুই নম্বৰ সমীকৰণটো কি কৰিছো ax + by + c লগত তুলনা কৰিছো তুলনা কৰিলে হহক বিলাক পাইছো এইখিনি হহক এই হহকখিনি পোৱাৰ পিছত আমি চেক কৰিছো a1/a2 b1/b2 c1/c2 কি চেক কৰিলো আমাক কৈছে যেহেতু সংগত নে অসংগত যদি সংগত হয় লেখৰ সহায়ত সমাধা উলিয়াব কৈছে এতিয়া আমি সংগত নে অসংগত তাৰ কাৰণে কি কৰিব লাগিব a1/a2 b1/b2 আৰু c1/c2 উলিয়াব লাগিব a1/a2 হাফ আছে b1/b2 হাফ c1/c2 হাফ গতে a1/a2 = b1/b2 = c1/c2 গতিকে কি হ'ব সমীকৰণজোৰ সংগত হ'ব আৰু কেনেকুৱা হি কন্ডিশন মতে এটাৰ ওপৰেদি আনটো যাব হেতু গ্ৰাফত কি হ'ব প্ৰফ হ'ব ইয়াৰ তে এক নং সমীকৰণৰ পৰা এই x + y = 5 x = 5 - y y এর মান ধৰিছো x ৰ মান আইছে 0 লতে 5 আইছে -2 লতে 7 আইছে দুই নম্বৰ সমীকৰণটো এটো আছিল তাত x এটো হৈছে 10 - 2y / 2 হৈছে গতিকে y এর মান লৈছো x এর মান আইছে y এর মান 2 লতে 3 আইছে আৰু 5 লতে 0 আইছে এই বিন্দুখিনি কি কৰিছো আমি 1 নং আৰু 2 নং সমীকৰণৰ পৰা পোৱা বিন্দুসমূহ কি কৰিছো মই লেখত বহাইছো লেখত বহোৱাৰ পিছত কি দেখিলো যে এটা সৰলৰেখাৰ ওপৰে যেটো আগৰ সৰলৰেখা আছিল সেই আগৰ সৰলৰেখাৰ ওপৰেদি নতুনকে সৰলৰেখাটো পাৰ হৈ গৈ আছে গতিকে কি হল 1 নং আৰু 2 নং সমীকৰণৰ পৰা পোৱা বিন্দুসমূহক লেখ কাগজত বহোৱাত দুডাল সৰলৰেখা পোৱা গল এই সৰলৰেখা দুডাল কি কৰিছে পৰস্পৰ মিলি গৈছে গতিকে ইহতৰ অসীম সংখ্যক সাধাৰণ সমাধা থাকিব
আমি 4 2ত আহো 4 2ত কি আছে x minus y equal 8 আছে আৰু 3x minus 3y equal কিমান আছে 16 আছে এইটোতো সংগত নহয় কিয় সংগত নহয় আমি চেক কৰিম x minus y কিমান দিছে 8 দিছে ইকুৱেশ্যন নম্বৰ 1 আৰু 2 দিছে 3x minus 3y equal 16 এতিয়া আমি কি কৰিম এই দুটা সমীকৰণক প্ৰথমতে এই দুটা চলকত ৰৈখিক সমীকৰণৰ যেটো প্ৰামাণিক ৰূপ আছিল প্ৰামাণিক ৰূপ মানে কি এটো ax + by + c ৰ সৈতে তুলনা কৰিম plus c equal 0 তাৰ লগত কি কৰিম তুলনা কৰি কি হ'ব x ৰ লগতো a y ৰ লগতো b আৰু x y নথকা যেটো ধ্ৰুৱক হেতু কি c কিন্তু গুটেখিনি বাওফালে থাকিব লাগিব সোফালে 0 তো এটো বাওফালে আহিব বাওফালে আহিলে এটো -8 হৈ যাব আৰু এটো যেটো 16 আছিল এইফালে আহিলে কি হৈ যাব -16 হৈ যাব তো 1 নম্বৰটোৰ পৰা আৰম্ভ কৰো 1 আৰু 2 নং সমীকৰণ দুটাক দুটা চলকৰ ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপটো কি ax + by + c = 0 লগত তুলনা কৰি পাও তুলনা কৰি কি পাম ইয়াৰ লগত যদি তুলনা কৰো আমি কি পাম তুলনা কৰিলে পাম a1 হ'ব 1 হ'ব x ৰ লগত 1 পূৰণ হৈ আছে b1 y ৰ লগত কিমান 1 এটা আছে লগতে মাইনাস আছে মানে -1 আৰু c1 8 টো এফালে আহিলে কি হৈ যাব -8 a2 মানে 3 b2 -3 আৰু c2 ইয়াত 16 আছে এফালে আহিলে কি হৈ যাব -16 এতিয়া আমি a1/a2 লিও a1 ৰ মান 1 আছে 3 1/3 b1/b2 লিও b1 ৰ মান -1 আৰু এটো -3 মাইনাস ক্যান্সেল যাব এটো 1/3 আহিব c1/c2 c1 ৰ মান -8 আছে c2 ৰ মান কিমান -16 তো মাইনাস যদি উঠাই দিও কি থাকিব 8 বাই থাকিব 16 8 8ত একবাৰ যাব 16ত কিমান বাৰ দুইবাৰ তো a1/a2 আহিছে 1/3 b1/b2 আহিছে 1/3 কিন্তু c1/c2 কিমান আহিছে 1/2 আহিছে a1/a2 ইকুৱেল b1/b2 হৈছে কিন্তু c1/c2 একে হোৱা নাই বেলেগ আহিছে এতিয়া আমি কি লিখিম a1/a2 যেহেতু a1/a2 ইকুৱেল কি আহিছে b1/b2 আহিছে not equal c1/c2 গতিকে কি তাৰ কোনো সমাধান নাই মানে ই অসংগত গতিকে সমীকৰণজোৰ অসংগত গতিকে অসংগত হলে আমি কি সমাধান উলিয়াব নালাগে কাৰণ সমাধান ইয়াৰ নাই গতিকে এইটো ইমানখিনি থাকিব এইটো আৰু কৰিব নালাগে এতিয়া আমি 3 নম্বৰটোত আহো 3 নম্বৰত কি দিছে চোৱা 2x plus y minus 6 equal 0 4x minus 2y minus 4 equal 0 গতিকে ইয়াকো কি কৰিম এটো জেনাৰেল ফৰ্মতে আছে সব বাওফালে আছে গতিকে সিধা পাতি দিলে হল
দিয়া আছে সমীকৰণযোৰ দিয়া আছে সমীকৰণযোৰ কি 2x + y - 6 = 0 আৰু 4x - 2y - 4 = 0 সমীকৰণ দুটাক দুটা চলকৰ ৰৈখিক সমীকৰণৰ যেটো প্ৰামাণিক ৰূপ বা সাধাৰণ ৰূপ হেতু কি ax + by + c = 0 লগত তুলনা কৰি পাও তুলনা কৰি কি পাও তুলনা কৰিলে পাও প্ৰথমটো হৈ যাব a1 a1 ৰ মান 2 b1 মানে y লগত কিমান পূৰণ হৈ আছে 1 এটা এইখন মানে 1 আৰু এটো c1 মানে ইয়াত কি হৈ আছে -6 আছে যদি +6 হলহেতেন তো ইয়াত +6 মাইনাস আছে গতি ইয়াত কি হ'ব মাইনাস হৈ যাব এতিয়া এটো আহিব a2 ৰ মান কিমান 4 b2 কিমান আছে b2 আহিছে -2 আৰু এটো c2 কিমান -4 এতিয়া আমি কি a1/a2 b1/b2 আৰু c1/c2 চেক কৰিম এতিয়া চাও a1/a2 কিমান আহে 2/4 কি আহিব 2 দি হৰণ কৰিলে 2 দিয়ত একবাৰ 4 যাব 2 বাৰ b1/b2 চাও b1 1 আছে এটো -2 আছে গতে a1/a2 হৈছে 1/2 b1/b2 -1/2 এই দুটা সমান হয়নে সমানটো নহয় কাৰণ এটো প্লাসত এটো মাইনাসত গতে কি হৈ যাব a1/a2 not equal b1/b2 হৈ গৈছে গতে c1/c2 আৰু উলোৱাৰ প্ৰয়োজনে নাই যদি a1/a2 equal b1/b2 হলহেতেন তেতিয়া হলে আমি c1/c2 চেক কৰিম সমান হয় না নহয় a1/a2 not equal b1/b2 হৈ গৈছে গতিকে আমি আৰু চেক কৰিব নালাগে লিখি দিলে হল যেহেতু a1/a2 not equal কি b1/b2 গতিকে সমীকৰণ জোৰ সংগত কেনেকুৱা সংগত মানে সমীকৰণ জোৰৰ মাত্ৰ এটা সমাধান থাকিব মানে আগতে যেনেকৈ আমি উলিয়াইছিলো লেগ সেই লেগ বিলাকৰ নিচিনা কি কৰিব এটা বিন্দুত কাটিব এনেকুৱা হ'ব এইটো নহয় মই দেখাই দিছো এটা লেগ এনেকুৱাকে কি কৰিব দুটা যি সমীকৰণ আছে দুটা সমীকৰণ ৰৈখিক হোৱাৰ কাৰণে দুটা সৰল ৰেখাক বুজাব আৰু দুটা সৰল ৰেখাই কি কৰিব এটা বিন্দুত কাটিব এতিয়া আমি এটো কৰো চাও এক নং সমীকৰণৰ পৰা আৰম্ভ কৰো এক নং সমীকৰণৰ পৰা এক নং সমীকৰণটো কি আছে এক নং সমীকৰণটো আছে 2x + y - 6 = 0 তো আমি কি কৰিম ইয়াতে y ৰাখি দিম y ৰাখি দিলে ইয়াত -6 আছে হুফালে গলে কি হৈ যাব +6 হ'ব আৰু ইয়াত কি আছে প্লাসত 2x আছে একো নাই মানে প্লাসত 2x হুফালে গলে -2x হৈ যাব হুফালে যেহেতু x আছে গতিকে আমি কি কৰিম x ৰ মান ধৰিম তো 6 - 2x x ৰ মান ধৰিম x ৰ মান মই যদি 0 পাতো তেতিয়ালে কি হৈ যাব 2 * 0 0 তো 6 ৰ পৰা 0 গলে কিমান 0 নে 6
এতিয়া 6 ৰ পৰা 0 গলে কি হৈ যাব 6 হ'ব মানে y ৰ মান থাকিব 6 এই আগৰ সমীকৰণ বিলাকত সোফালে y আছিল হেতু কাৰণে কি কৰিছিল আমি y ৰ মান পাতিছিল ইয়াত সোফালে কি আছে x আছে হেতু কাৰণে কি পাতিলো x ৰ মান পাতিম x ৰ মান 0 পাতিলো 2 * 0 0 হৈ গল তো 6 ৰ পৰা 0 গলে বা 0 গলে কি থাকিব 6 থাকিব এতিয়া x ৰ বেলেগ এটা মান পাতো বেলেগ এটা মান মানে মই 4 পাতিলো মই যদি x ৰ মান 4 পাতো তেতিয়ালে কি হৈ যাব 6 - 2 * 4 হৈ যাব মানে তেতিয়ালে এটো 6 আছে 6 - 2 * 4 মানে 8 এতিয়া প্লাসত 6 আছে মাইনাসত 8 তো 8 ৰ পৰা 6 গলে 2 ডাঙৰ লগত মাইনাস মানে এটো আই যাব -2 মানে x ৰ ঠাইত যদি আমি 4 পাতো y ৰ ঠাইত কিমান আহে -2 আহে x ৰ ঠাইত 4 পাতিলো y ৰ ঠাইত কিমান আহে -2 আহে এটো 1 নম্বৰ সমীকৰণৰ পৰা পালো এতিয়া 2 নম্বৰ সমীকৰণৰ পৰা আৰম্ভ চাও কি হয় 2 নং সমীকৰণৰ পৰা 2 নং সমীকৰণৰ পৰা 2 নং সমীকৰণ কি আছিল 2 নং সমীকৰণটো আছিল 4x - 2y - 4 = 0 ইয়াক মই কি কৰিব পাৰো 2 দি ডিভাইড কৰি দিব পাৰো 2 দি ডিভাইড কৰিব পাৰো বা এনেকৈ ৰাখি দিব পাৰো মই যদি 2 দি ডিভাইড কৰো তেতিয়ালে এটো হৈ যাব ডিভাইড নকৰকে পাতিলে এনেকৈ হ'ব 4x = ইয়াত আছে কি -2y হোফালে গলে হৈ যাব প্লাসত 2y মাইনাসত 4 হোফালে গলে কি আহিব প্লাসত 4 এতিয়া 2 দি ডিভাইড কৰো ডিভাইড কৰিলে কি হৈ যাব এটো হৈ যাব 2x = এটো কি থাকিব y only y প্লাস কিমান আছে এটো 2 দি ডিভাইড কৰিলে 2 4 2 বাৰ এটো 2 2 ক্যান্সেল 2 4 2 বাৰ তেতিয়ালে x কি হৈ যাব হোফালে আছে y + 2 লিখো 2 পূৰণ আছিল 2 হৈ যাব হৰণ এতিয়া টেবলটো বনাও মই দুটাকে বিন্দু লৈছো কাৰণ শুদ্ধকে ললে দুটা বিন্দুই যথেষ্ট এটা y + 2 / 2 আছে এতিয়া হোফালে যেটো y আছে গতিকে y ৰ মান ধৰিম x ৰ মান আইব y ৰ মান মই 0 এ ললো y ৰ মান মই যদি 0 লও তে 0 + 2 কি হৈ যাব 2 হ'ব মানে 2 + 0 মানে 2 পিছত 2 2ত কেইবাৰ যাব একবাৰ যাব হোফালে y আছে গতিকে y ৰ বেলেগ এটা মান লও মই y ৰ মান 4 লৈ লও 4 বা 6 লও মই 7 নলও কিয় 7 নলও 7 ললে 7 আৰু 2 9 হ'ব 2 দি ডিভাইড কৰিলে 4.5 হৈ যাব 4.5 টো বখোৱাটো কোনো অসুবিধা হ'ব পাৰে গতে কি কৰো 6 লও 6 ললে 6 + 2 হৈ যাব 8 ওপৰত 8 তলত 2 এটো 6 + 2 / 2 ওপৰত হৈ গল 8 / 2 এটো ইয়াত 4 বাৰ যায় মানে y ৰ মান 0 লতে x ৰ মান 1 আহিছে y ৰ মান 6 লতে x ৰ মান কিমান আহিছে 4 আহিছে এতিয়া আমি 1 নম্বৰত যিখিনি বিন্দু পাইছিলো মানে এই কেটা বিন্দু 0,6 বিন্দু কি হ'ব 0,6 হ'ব আৰু 4, -2 হ'ব 2 নম্বৰত কি পালো 1,0 আৰু 4,6 এই দুটা বিন্দু আমি কি কৰিম লেখ কাগজত বহাম লেখ কাগজ চাও একত বিন্দুখিনি কি আছিল 4,6 0,6 তো প্ৰথমে কি কৰিম x ত 0 লম x ত 0 কত আহিব x অক্ষত 0 হৈছে এটো 0,6 +6 হলে ওপৰ ফালে -6 হলে তল ফালে +6 যেহেতু এটো আহিব 0,6 আৰু এটা আহিছে 4, -2 x ত 4 কত আছে x ত 4 আছে এটো -2 +2 হলে ওপৰ ফালে গলে হেতেন -2 কাৰণে তল ফালে যাব -1 -2 তো এটো আহিলে 4, -2 এই দুটা কি কৰো সংযোগ কৰো
আৰু এটা হৈছে 1,0 4,6 1,0 চাও ক'ত আহিব 1,0 এক্সৰ মান 1 এইটো 0 0 লে ওপৰৰ ফালেও নাযায় তল ফালেও নাযায় মানে এইটোই হ'ব 1,0 এই বিন্দুটো আৰু 4,6 এক্সত 4 ক'ত হ'ব এক্সত 4 আহিব এইটো 6 প্লাস 6 ওপৰ ফালে মাইনাস 6 তল ফালে প্লাস 6 কৈছে টু ওপৰ ফালে যাব ইয়াত তো এটা আহিল 4,6 এটা কি কৰিম এই দুটা বিন্দু সংযোগ কৰিম এই দুটা বিন্দু সংযোগ কৰিলো গতিকে এইটো এটা সৰলৰেখা হল মানে প্ৰথম সমীকৰণটোৱে নিৰ্দেশ কৰা সৰলৰেখা আৰু এইটো হল দ্বিতীয় সমীকৰণটোৱে নিৰ্দেশ কৰা সৰলৰেখা এই সৰলৰেখাটো দ্বাৰা কোট কটাকাটি কৰিছে 2,2 ইয়া যাবলৈ যেটো বিন্দুত কাটিছে এটুক মই যদি p বুলি ধৰো p বিন্দুটোৰ স্থানাংক কি হ'ব x স্থানাংক হ'ব 2 আৰু y স্থানাংক হ'ব 2 মানে 2,2 এটা লিখিব লাগিব 1 নং আৰু 2 নং সমীকৰণ দুটাক লেখ কাগজত বহুৱাত এক নং আৰু 2 নং সমীকৰণ দুটাক লেখ কাগজত বহুৱাত দুডাল সৰল ৰেখা পোৱা গ'ল এই সৰল ৰেখা দুডালে পৰস্পৰ 2,2 বিন্দুত কাটিছে গতিকে জোৰৰ সমাধান হ'ব हमारा की होगा x equal to y equal to तो এইখন ভিডিও ইমানতে ৰাখিছো তোমালোকে ভিডিওটো লাইক কৰিবা আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেতিয়া হলে মই পৰৱৰ্তী যিখিনি ভিডিও আপলোড দিম তোমালোকে বিচাৰি পাবা আৰু মই প্ৰায় কেইটা ভিডিওতে কৈছো যে মই প্ৰায় গোটেইখিনি কিতাপ কমপ্লিট কিতাপটো ভিডিও আকাৰে কভাৰ কৰিব চেষ্টা কৰিম গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা মোৰ চেনেলটোৰ পৰা যিবিলাক অংক তোমালোকৰ টান লাগে তেনেকুৱা অংক চাৰ্চ কৰি উলিয়াব পাৰা বা ভিডিওবিলাক অকন দীঘল হলেও তোমালোকে যদি প্ৰেক্টিস কৰা তেতিয়া হলে প্ৰতিটো অংকত মই যিখিনি অংক কৰিছো প্ৰতিটো অংকত সম্পূৰ্ণ ফুল মাৰ্কস পাবা ফুল মাৰ্কস পাবা প্ৰতিটো অংকত গতিকে মোৰ ভিডিওৰ পৰা তোমালোকে যদি এই লেসন বিলাক কমপ্লিট কৰিব পাৰা তেতিয়া হলে সেই লেসনৰ পৰা সম্পূৰ্ণ মাৰ্ক আহৰণ কৰিব পাৰিবা গতিকে আজিৰ এইটো ভিডিও ইমানলৈকে ৰাখিছো আমি পৰৱৰ্তী ভিডিওত দেখা কৰিম গতিকে বেষ্ট অফ লাক নিজৰ লিখাপঢ়া চলাই যাওক